হেল্ল' এভৰিৱান, মামাৰ তেলচৰৰ নিয়ম ভাগ হোৱাৰ পিছত এয়া দৰাৰ ভিনেকে পিঠিত উঠাই পেলাই এনেদৰে লৈ যাব লাগে। যিহেতু বিয়াৰ দিনা দৰা বা কইনাক নিজকে খোজকাঢ়ি যাব নিদিয়ে আৰু ই এক প্ৰকাৰ মৰম। এতিয়া সময় দৰাক মাহ হালধি লগোৱা, যিহেতু এই পূৰ্ব মাৰ পৰা আৰম্ভ হয়, সেয়া আইতাই কৰিলে। আৰু কইনা এজনীৰ বিয়া যেনেদৰে আৱেগ হৈ পৰে ঘৰৰ পৰিয়াল, ঠিক তেনেদৰে দৰাৰো একে পৰিৱেশ। তাৰপিছত মা আৰু মাহীয়েও মামাক নোৱালে আৰু দৰা বা কইনাৰ যিজনী তেল ধৰি থাকে তাক এয়া মূল্যৱান মালাও দিয়া হয় আৰু বোকা পানীও গাত দিয়া হয়। ই এক প্ৰকাৰ ফূৰ্তি। সিদিনাখন তেল ধৰিৰ অৱস্থা চাবলগীয়া। তাৰপিছত ভাত খালোঁ আৰু এয়া মাহী মামী আৰু মায়ে আখৈ তুলিছে। এইপিনে ভণ্টি মহা মাহী মামী আমি সকলোৱে পুৰা নাছিলোঁ। তেন্তে আপোনালোকেও অকণমান বেণ্ড পাৰ্টিৰ গানৰ লগত নাচটো এনজয় কৰক। এতিয়া সময় দৰাক ৰেডি কৰোৱা। এয়া আমাৰ মামা পুৰা দৰাৰ সাজত সাজু হৈছে মামীক আনিবলৈ আৰু এয়া মোৰ মৰমৰ আইতা অৰ্থাৎ দৰাৰ মা।